sir, and all the respected audiences. আজি আমি আপোনালোকৰ আগত গুৰুজনাৰ এক মহান দিহানাম আমাৰ গোহাঁই গুৰুসকলক সন্মান জনাই পৰিবেশন কৰিবলৈ লৈছো। ভুল হলে আপোনালোক সকলোৱে ক্ষমা কৰি দিব। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম হস্তৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী চৰণে কৰো প্ৰণাম।
তাতে আউজি গুৰু পুস্তক লিখয় ৰাম উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ মধুৰতি নমানন্দ শ্ৰীমন্ত শংকৰ গুৰু শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম ৰাম 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 শত যুগে যুগ ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰত পূজা কৰোঁ নামত কলিত